গ্ৰীষ্মকালৰ এটা আবেলি এজন টুপি বিক্ৰেতাই এখন গাঁৱত টুপি বিক্ৰী কৰি আছিল। তেওঁ টুপি বিক্ৰী কৰি ভাগৰুৱা হৈ পৰিছিল। সেইবাবে তেওঁ এজোপা ডাঙৰ গছৰ তলত কিছু সময় জিৰাবৰ বাবে বহিছিল। টুপি বিক্ৰী কৰি কৰি দেখোন ভাগৰি লাগিলে। এই গছজোপাৰ তলতে অলপ সময় জিৰাই লওঁ। সেই গছজোপা বহুতো বান্দৰৰ বাসস্থান আছিল। অলপ সময়ৰ পাছত টুপি বিক্ৰেতাজন টোপনি গ'ল। তাকে দেখি গছজোপাত বাস কৰা দুষ্ট বান্দৰ এটাই তেওঁৰ খৰাহীত থকা ৰঙীন টুপিবোৰ দেখা পালে। বান্দৰটোৱে সেই টুপিবোৰ খেলা বস্তু বুলি ভাবি সেইবোৰ গছৰ ওপৰলৈ লৈ গৈ লগৰীয়া সকলোকে দি দিলে। বান্দৰবোৰে এইবাৰ টুপিবোৰৰ লগত খেলা আৰম্ভ কৰি দিলে। সন্ধিয়া হৈ আহিল। টুপি বিক্ৰেতাজনে টোপনিৰ পৰা সাৰ পাই দেখে যে তেওঁৰ খৰাহীটোত টুপিবোৰ নাই। তেওঁ বহুত হতাশ হ'ল। টুপিবোৰতো খৰাহীটোতে আছিল। এতিয়াচোন খৰাহীত এটাও টুপি নাই। টুপিবোৰ গ'ল ক'লৈ? তাকে ভাবি ভাবি টুপি বিক্ৰেতাজনে টুপিবিলাক বিচাৰিবলৈ আৰম্ভ কৰিলে। টুপি বিচাৰি থাকোঁতে হঠাতে তেওঁ কিছুমান বান্দৰক গছৰ ডালবোৰত টুপিবোৰৰ সৈতে খেলি থকা দেখা পালে। সেই দেখি টুপি বিক্ৰেতাজনে সিহঁতলৈ শিলগুটি দলিয়াবলৈ ধৰিলে। তাকে দেখি বান্দৰবোৰেও তেওঁলৈ গছৰ ফলবোৰ দলিয়াই দিবলৈ ধৰিলে। বহু সময় লক্ষ্য কৰি তেওঁ দেখিলে যে বান্দৰবোৰে তেওঁক অনুকৰণহে কৰি আছে। টুপি বিক্ৰেতাজনে যেনেদৰে কৰিছে বান্দৰবোৰেও ঠিক তেনেদৰে কৰিবলৈ ধৰিলে। তেতিয়া তেখেতে মনতে এটা বুদ্ধি পাঙিলে। টুপি বিক্ৰেতাজনে পিন্ধি থকা টুপিটো দলিয়াই দিলে আৰু লগে লগে টুপি বিক্ৰেতাজনক দেখি বান্দৰবোৰেও পিন্ধি থকা টুপিবোৰ দলিয়াই পেলালে। তাৰ পাছত টুপি বিক্ৰেতাজনে টুপিবোৰ গোটাই লৈ সেই ঠাইৰ পৰা গুচি গ'ল। গতিকে আমি সাধুটোৰ পৰা এয়াই বুজিলোঁ, বুদ্ধিৰ বলত আমি যিকোনো কঠিন পৰিস্থিতি অতিক্ৰম কৰিব পাৰোঁ।